তো হাই গাইজ, আজি মই পাঠশালা গৈ আছোঁ আৰু পাঠশালা কি কাৰণত গৈ আছোঁ আপোনালোকে নিশ্চয় মই থাম্বনেইল দেখা পাই গম পাইছে। আজি আমাৰ সকলোৰে মৰমৰ নেক্সট লেভেল ফেমিলিৰ বিকাশ দা আহি আছে, অৰ্থাৎ বিকাশ চেত্ৰী। তো আজি ভিডিঅ'টো গাইজ ধামাকা হৈ আছে, তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, पर्दे से तेनो जरा जिस्म का शौक नहीं, दिल दीवाने तेनो जाने मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा, कौन समझ आए जब टूट जाए साए हाय रब जब हो मैं তো গাইজ ইয়াতে বিকাশ দা অলপ পিছতে আহি পাব, তো চাই থাকক। তো গাইজ নেক্সট লেভেল ফেমিলি। next level. जाने मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा, कौन समझ आए जब टूट जाए साए हाय रब जब हो मैं তুমি আগুৱাই যোৱা বহুত। থেংক ইউ আৰু লগ পোৱাৰ আশা থাকিল দেই। তো গাইজ ফাইনেলি আহি পালে, ভালনে খবৰ? ভাল ভাল। তো গাইজ ফাইনেলি ইয়াত সমীৰণ দা আহি পালে। আমি আহি পালোঁ ধুনীয়াকৈ অকণমান টাইম বহিছোঁ আৰু এতিয়া আমাৰ ৰাইডৰ যে আমাৰ লাষ্ট ডে হয়, তো সেইকাৰণে ৰাইডটো ধুনীয়াকৈ কমপ্লিট কৰিব চাই আছোঁ আৰু বেছি দূৰ নাই, ইয়াৰ পৰা প্ৰায় 80 কিলোমিটাৰমান আছে গুৱাহাটীলৈকে ন। তাৰ আগতে আমাৰ এতিয়া নলবাৰী ষ্টপেজ এটা হ'ব, নলবাৰী ৰখিম ধুনীয়াকৈ। আপুনি অলপ আগত আমি ৰখিলোঁ ধুনীয়াকৈ, আমি বঙাইগাঁৱৰ পৰা আহিছোঁ এতিয়া। আজি দুই নম্বৰ বঙাইগাঁৱৰ পৰা আৰম্ভ হৈছে আৰু বাকী যাই আছোঁ এনেকৈ। বাকী ভিডিঅ' বনাই দেখা তুমি, আপোনালোকে মৰম দিব, ছাবস্ক্ৰাইব কৰিব, থেংক ইউ। তো গাইজ ফাইনেলি নয়ন দা আহি পালে। তো গাইজ ফাইনেলি বিকাশ দা এতিয়া যায় আৰু বিকাশ দা